বৈৰাগী ও মনি শিলচৰ মই নেযামেৰি নোৱাৰা খেদিব শিলচৰলৈ মোৰ আপুনি শিলচৰ গৈছে? নগলো। কিয়? আপোনালোকক এৰি দেখোন যাবলৈ মন নাযায়। সেইকাৰণে জীৱনে লৈ ললো তা বৈৰাগী ছাৰ, খংৰাগ কৰি নাথাকিব আৰু মোক মোৰ মতে জীয়াই থাকিবলৈ দিয়ক ছাৰ। আশীৰ্বাদ কৰিব ছাৰ। আও হৰে আও ৰা মাথাৰ ওপৰে গানে গৰজিলে মোহনক বোলো মোহন কলা মাথাৰ ওপৰে সৰ্পই গৰজিলে পাৰ্বতী বোলে মোকে খাই মহাদেৱে বোলে নেখায় পাৰ্বতী তাহাৰো আছে উপায় তাহাৰো আছে উপায় এ হৰিয়ে বালিতাগৰাকীয়ে কিবা কৈছে চা সুধিয়া এ হৰিয়ে মহাদেৱ আহিছে তম্বুৰু বজাইছে এ হৰি শিখানো মাগিছা কি হৈছে বালিকা? মগা নাই হেম বন্ধু ৰাজা শিক্ষা মই মগা নাই কি হৈছে মোহনক মণিপুৰে মাৰিছে মণিপুৰে মাৰিছে নেপাই নেপাই মণি মাৰিব বৈৰাগী ও মণি শিলচৰ মই নেযামেৰি নোৱাৰা খেদিব শিলচৰলৈ মোৰ বাসুদা বাসুদেৱ বাসুদেৱ কাম ক্ৰোধ লোভ আৰু মোহ এইবিলাক চব আমি খোৱা বাদ দিছো এইবোৰ ৰিপু ই মানুহৰ অৱসান ঘটায় তুমি এই বৈৰাগীক হাত দাঙি কিন্তু মহাপাপ কৰিছা ব্যৱহাৰটো আগতকে বহুত বেয়া হ'ল গুৰু হে নাই একেবাৰে দুচৰহে দিম হেৰি আপুনি এইবোৰ কিহৰ ৰূপ ধাৰণ কৰিছে বাৰু? নাই নাই আই মই মোৰ জীৱনৰ মায়া মোহ সকলো তেজিছো আই হে প্ৰভু এই মানুহজনৰ কি হৈছে বাৰু? ক'তো ওলাব নোৱাৰো, চব মোৰ নাক কাণ কাটি শেষ কৰিলে। নাই ক'লে লছ কৰা মূল্য কেতিয়াও বুজি নাপায় তোৰ মই লছ কৰাব নাও এতিয়া। হেৰি মই আপোনাৰ ভৰিত ধৰিছো, আহকচোন এইবোৰ খুলি পেলাওক। দুখ নকৰিবা আই নিজৰ গাৰ্হস্থ জীৱন মই ত্যাগ কৰি তেৰাৰ চৰণত নিজকে অৰ্পণ কৰিছো তুমি খালি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিবা যাতে আমি দুই গৰাকী কুশলে থাকো ধন বিচাৰিলেও পায় ভাৰ্য বিচাৰিলেও পায় শ্মশানৰ ফাললে চাহি চাই কান্দিলেও আই পিতাই পাবলে নাই কেতিয়াও শুকাবলৈ এৰাই নাই। নিদিও ভকতি উত্তম ফল খাবা যিদিনা ভক্তি ফলটো পকিলে খাম চাহ মুখতো সধ নাম ল'বা সেইদিনা লোৱা নাম হৰিণে থকা আগতে চাই কি হ'ব পাপ
পালে যদি দুটাকে 200 দি দিয়ে। এই আমি বৈৰাগী মানুহ, আমাৰ ওপৰত হাত নুঠাই নহয়। আমাৰ ওপৰত স্বয়ং ভগৱানৰ আশীৰ্বাদ থাকে, মাৰিলেও দুখ নাপাওঁ। মাৰিলে দুখ নাপাইছে। পাইছো ছাৰ। এই তই অৰিজিনেল বৈৰাগী নহয়। আৰু দুচাত মাৰছো। পাইছ নাই পোৱা ছাৰ। অৰিজিনেল বৈৰাগী, আশীৰ্বাদ আছে ভগৱানৰ। এইবাৰতো আৰু নাপাইছো ছাৰ। আছে বোলে কিয় গাই আছে? ৰাণু মণ্ডলৰ নিচিনা আমাকো যদি কোনোবাই পালে বানাই দিয়ে। তেৰি মেৰি তেৰি মেৰি তেমে নকৰিবি, অ তেমে নকৰিব, তেমে নকৰিব। এই হলক বান্ধিয়ে থৈ দিয়া যায় নেকি কৰবাত? নামসাগৰতে পদ্ম ফুল ফুলিছে, শুনাব কত বৈষ্ণৱ। প্ৰাণ ভৰি লোৱা নাম হ'ব যে কল্যাণ, হৃদয়ত আপনা পাতি লৈ। ওম ওম ভোলে বাবা পাৰ্বতীৰ পতি দেৱা, জীৱৰ জীৱন দাতা না। টানক চা, আপোনাৰ গান শুনি বাইদেউ উঠি গৈছে। এফালে মাত শুকাই গল। ইয়াৰ পৰা পলা। বাইদেউ ক'ৰ পৰা ওলাই যায় চা? জানো, তেতিয়া পলাবই নালাগিছে। মৰিবলৈ ওলাইছ। মানুহৰ আগত কিবা এটা কৈ দিলে বৈৰাগীৰ প্ৰেষ্টিজ থাকিব। ভিতৰে ভয় এটা খাই আছো যে চব গাড়ীতে বাইদেউকে দেখি আছো চা। সেইজনীতো মাৰে বহি আছে। পলা। আচ্ছা, এটা কিডনি থাকিলে বাৰু মানুহে জীয়াই থাকে নে নাথাকে? থাকে বুলিতো শুনিছো। এই কিবা অসুবিধা হয় নেকি বাৰু? নহয় চাগে অসুবিধা। নহয় মানে তুমি মোক স্পষ্টকৈ কোৱাচোন। আকলি মই ডক্তৰ নেকি আপুনি যে মোক এইবোৰ কথা সুধি আছে? মই কেনেকে জানো? মানে ক্লিয়াৰকে লাগিছিলে। কিয়? মই মানে এটা কিডনি বিকি গানৰ এলবাম এটা বনাম বুলি ভাবিছো। কি? তাকেতো এতিয়া মোৰ কথাটো ক্লিয়াৰ হৈ লওঁ ৰবা। এইডোখৰৰ গোটেইকেইডাল তাৰ ছিগিলে যেন পাইছো। বাইদেউ হেৰি জুবিনদাৰ কিডনি এনেই কেইটা আছে? জুবিন দাৰ কেইটা কিডনি আছে মই কেনেকে জানিম? হেৰি এটা কিডনি থাকিলে মানুহে গান গাব পাৰেনে? মই গায়িকা নেকি এইবোৰ কথা জানিবলৈ? হা? বাৰু যাওঁ দিয়ক। হে ভগৱান, কেনেকুৱা প্ৰশ্ন উত্তৰ দিবলগীয়া হৈছে। ছাৰ, মানুহজনৰ বাৰু ব্ৰেইনৰ গণ্ডগোল আকৌ হৈছে নেকি? নহয় ৰব, এওঁ মতলবি কৰিহে এইবিলাক কৰি আছে। ছাৰ, মানুহৰ আগত মই কি ক'ম কওকচোন? মানুহে যদি সোধে আপোনাৰ হাজবেণ্ডে কি কৰে, মোৰ ক'বলৈ ভাল লাগে হাবিলদাৰ কৰে। কিন্তু এতিয়া যদি সোধে আপোনাৰ হাজবেণ্ডে কি কৰে, মই বৈৰাগী বুলি ক'ম নেকি? এই মানুহটোৱে মানে মোক চব ফালৰ পৰা শেষ কৰি দিছে। হেল্ল', ছাৰ আপোনালোকে কি বৈৰাগী জীৱন লৈছে? লৈ যা। মই নহম দেই। হয় চা। কি কাৰণতো? কাজ চা নালাগিছে, এতিয়া ফুটিতে হৈছে। আৰে ফূৰ্তিতে বৈৰাগী হয়। চা কমল, আচলতে জীৱনটোত একো নাই। আমি যে গাড়ী ঘোঁৰা টকা পইচা লৈ অহংকাৰ কৰো, আমি যাওঁতে একো লৈ নাযাওঁ নহয়। আজি তই চাকৰিটোৰ মুখতেতো ইয়াতে আছ, কালিলৈ যদি হঠাৎ তোৰ কিবা এটা হৈ যায়, এই চাকৰি কোনে খাব? আৰু খৰি দিবলৈ মাটিকণ মানুহে কিনিহে ল'ব লাগে। বাৰী পা আছে ধাপে, ৰাতিপুৱা আহে জুপি, সিও মূৰ্খ উদৰ ভাত। জীয়াই থাকো মানে
পৰুকা ঠিক আমি মৰিলে লগতে যাই মন ভাই মৰিলে লগতে যায়। আপোনালোকৰ চিন্তাত বিকৃতি ঘটিছে। মই বিয়া পাতিম, মোৰ যৌৱনটো এনে নেখেদাও। আপোনাৰ লগত থাকিলে মোৰ মনটোৱে হেতা পৰি যাব। হেঁপা পৰি যাব ঐ চা মই এইটো জীৱনলৈ ভুল কৰিলো নেকি চা কিয় ভকত? সমলে যে কৈ গ'ল ময়ো বিয়া পাতিব নোৱাৰিম নেকি চা তইনো বিয়া পাতি কি কৰিবি? মইনো বিয়া পাতি কি কৰিছো বিয়াৰ দিনা বহুত কাম থাকে ভকত। খুবাউৰীৰ দিনা তই কইনাৰ ৰুমত সোমাই যাবি। দুৱাৰখন লাহেকে বন্ধ কৰি লবি। কইনাৰ উৰণিখন গুচাই লবি। কইনাই কিন্তু লাজ কৰিব আকৌ। তোৰ এই উঠ দুচলাত এটা হাঁহি বিৰিঙাই লবি। কইনাৰ কাষে কাষে ঘূৰি ঘূৰি গাবি। ভাদ মাহত মগুম মাহ, কাতি মাহত কলাম মাহ, ভাদ মাহত মগুম মাহ, কাতি মাহত কলাম মাহ, ভাদ মাহত মগুম মাহত তাইৰ দেহাত মাহে মাহ। পাতিছেহি হয় বাইদেউ ডিঙিটো ধৰি লৈ আহিব নোৱাৰিলা সেইজনৰ লগত লাগি মৰিলেহে হ'ব মই কোনে কিবা এটা কৰক নহলে চাই আছো মই আমাৰ এইটো বিজনেছো লছহে পাইছো চা এইটো হ'বলা ব্যৱসায়। কিয়? ইমান আপুনি গাই আছে এটা মানুহ ঘূৰি নাচাইছে নেলাগে চাব। বৈৰাগী জীৱন ললো যেতিয়া ললোৱে আৰু এনেকৈ মই প্ৰতিবাদ কৰি যাম। দয়া কৰ হে মুৰাৰী, তুমি নাহি জগত নাহি, তুমি ৰহিলে জগত গা মেডাম আমাৰ ভুল হ'ল, প্লিজ এৰি দিয়ক। একদম চুপ বৈৰাগী মানুহক কিন্তু এনেকুৱা কৰিলে বেয়া বুলি শুনিছো ন? Shut up! Up! আপ Hop! 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 আপ No, Stop! Hop! Hop! Ay! Kamal! 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 Ah! Beauty! Ay! Rabo Kocha! অ মেম What? Hapdal আছে নিবিচাৰি কিয় অ Kamal! Ay! Beauty! নাই কমল হেনাইলে বটল লাল কৰি গ'ল মোৰ বুদ্ধিটো কেনেকুৱা পাইছে এই মজা। এতিয়া কাপোৰ কানি খুলি একে ঘৰলৈ যোৱা কথা হৈছে ক'ত ঘৰ? বৈৰাগী মানুহৰ ঘৰ দুৱাৰ নাথাকেতো। আমাৰ য'তেই ৰাতি ত'তেই কাটি। অমানিকা হাৰে আছো আৰু হাৰে আছো মই। এইবিলাক কি গাইছো? এই বিউটি অ পাইছেনে বাইদেউ বিচাৰি আছো ৰ'ব ভালকৈ চোৱা চকুবোৰত চাইতো আছো পাইছা নাই বাইদেউ অ মা অ আছে বাইদেউ হা মই ঠিকেই কৈছো বিচাৰা তুমি ইয়াতে আছে ৰ'ব মই ধৰিছো ৰ'ব পাইছা এডালহে এনে আপুনি সাপ বুলি ভাবিছিলে চাগে এডাল চাওক সাপ নাই আপুনি নামক এতিয়া ক'ৰবাত চুকেতকে সোমাই আছে জানানে এ নাই অ গোটেইখন চালো দেখোন নামি আহক আপুনি এতিয়া ৰ'ব নামিম আপোনাৰ ইমান ভয় নে বাকলি মই ভয় নকৰো লতা গাভৰু মোৰ নাম হয় ছয় মোৰ ডিক্সনেৰীত নাই খালি মোৰ সাপডাললৈ বৰ ভয় লাগে আহক নামি আহক বাইদেউ মই আছো সাপ কিয় ওলাই